হোলী অৰ্থাৎ ফাকুৱা ইয়াৰ প্ৰধান উৎসৱ আৰু মহা উলহ মালহেৰে এই উৎসৱ পালন কৰা হয় হাতীদাৰৰ শিল্পকে ধৰি বৰপেটাৰ থলুৱা হস্তশিল্প অসম বিখ্যাত বৰপেটাৰ আতচবাজি অসম বিখ্যাত All Assam Inter-District Master Athletic Championship 2024 আজিৰ পৰা আমাৰ কোকৰাঝাৰ সাই ষ্টেডিয়ামত আৰম্ভ হ'ল অলপ আগত আমাৰ কেবিনেট মিনিষ্টাৰ উদ্ধৱ ব্ৰহ্ম ডাঙৰীয়াই আহি পেলাই আজিৰ খেলখন উদ্বোধন কৰিলে ইয়াত মুঠ 33টা ডিষ্ট্ৰিক্ট স্পৰ্টছ তেওঁলোকে অংশগ্ৰহণ কৰিছে এতিয়ালৈকে 12 জনে তেওঁলোকে নাম ৰেজিষ্ট্ৰেশ্যন কৰিছে 35 বছৰৰ পৰা 95 বছৰলৈকে ইয়াত খেলুৱৈসকলৰ নাম ৰেজিষ্ট্ৰেশ্যন হোৱাটো আমি দেখিবলৈ পাইছোঁ মুঠ তেওঁলোকে আমাক জনাইছে 12টা কেটেগৰী হ'ব এছ হিচাপে তেওঁলোকে কৰা হয় 35ত এটা আৰু 40ত এটা 5 বছৰ গেপত এটা কেটেগৰী হয় তো ভাল লাগিল যে 2000 চনতো কোকৰাঝাৰত খেডিচি যে প্লেগ্ৰাউণ্ড তাতে অনুষ্ঠিত হৈছিল কিন্তু এতিয়া আমি সাই ষ্টেডিয়ামত আজিৰ এই 30 সংখ্যক যেটো আমাৰ মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ যেটো অনুষ্ঠিত কৰিবলৈ আমি সুবিধা পাইছোঁ কোকৰাঝাৰ হসাকেই খেলৰ এটা হাব হ'বলৈ গৈ আছে ইয়াত আমি বিভিন্ন ধৰণৰ খেল আয়োজন কৰিবলৈ সুবিধাও পাইছোঁ নেশ্যনেল গেমৰ বিলাকৰ পাতিবলৈ আমি সুবিধা পাইছোঁ আৰু এই যে মাষ্টাৰ এথলেটিক যে চেম্পিয়নশ্বিপ ইয়াৰ দ্বাৰা আকৌ কোকৰাঝাৰত খেলৰ এটা বাতাবৰণ গঢ় দিয়াত আমাক সহায় কৰিব বুলি আমি আশা কৰোঁ 12 জন এতিয়ালৈকে আহিল এইটো আৰু আহিব পাৰে গতিকে আমি ভাবোঁ আমাৰ ইয়াত এটা পৰিৱেশ সৃষ্টি কৰাত যথেষ্ট সহায় হ'ব বুলি আমি আশা কৰিছোঁ ইতিমধ্যে আমাৰ কোকৰাঝাৰৰ বহু কেইগৰাকী প্ৰতিযোগীও ইয়াত অংশগ্ৰহণ কৰিব নেশ্যনেল ইণ্টাৰনেশ্যনেল বহুতো প্লেয়াৰ আছে আমাৰ গতিকে এই যেটো চেম্পিয়নশ্বিপ ইয়াতো আমাৰ কোকৰাঝাৰৰ পৰা ভাল পদক লাভ কৰিব পাৰিব বুলি আমি আশা কৰোঁ